অসমৰ আন এখন ধুনীয়া ঠাইলৈ আপোনালোকক লৈ গৈছোঁ পাহাৰৰ একা বেকা ৰাস্তাৰে। গোটেই পাহাৰটো একা বেকা ওখ চাপৰ পাহাৰীয়া বাটেৰে ওপৰলৈকে যাব লাগিব। ওপৰৰ ফালে ৱাটাৰফল আছে বুলি ইফালে ইণ্ডিকেট কৰিছে। তলত তেনেকৈ ইয়াৰ নাম ধৰি আছে। পৰিৱেশটোতো দেখিছেই, নতুন এটা পৰিৱেশ আৰু খুবেই পৰিষ্কাৰ কৰি ৰাখিছে চৰকাৰে। ধুনীয়া ইয়াৰ চৌপাশ। ওপৰলৈকে যাওঁ, কি দেখা পাই চাওঁ। আৰু ৱাটাৰফলটো এইফালে আছে নেকি, গৈ আছোঁ ওপৰলৈ। আৰু বিভিন্ন অৰ্কিড, এই হাতত এটা অৰ্কিড লৈ পেলাই এনেকৈ মূৰ্তি এটা বনাইছে, স্কাল্পচাৰ বিলাক ধুনীয়াকৈ ডেনড্ৰবিয়াম নেকি, এইটো বেলেগ এটা প্ৰজাতিৰ অৰ্কিড। ধুনীয়া সেউজীয়া ওখ চাপৰ পাহাৰৰ টিলাবিলাকৰ মাজে মাজে দেখিছে ইফালে তলত এটা সৰু এটা নিজৰা বৈ গৈছে। আৰু আপোনালোকেও আহিলে এই ঠাইবিলাক উপভোগ কৰিব পাৰিব। লগতে এনেকৈ ইয়ালৈ আহিলে আপোনালোকে এই সৰু জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এইবোৰ বিভিন্ন ধৰণৰ ইয়াতে অৰ্কিডবোৰ সংৰক্ষণ কৰিছে। এইবোৰ প্ৰজাতি বেলেগ, ওখ ইয়াৰ প্ৰজাতিবিলাক। আৰুতো ডাৰ্ক ভাইলেট, লাইট ভাইলেট এনেকুৱা ধৰণৰ কালাৰবিলাক। আৰু পিছফালে এক বৃহৎ পৰিৱেশটো, গোটেই পৰিৱেশটো খুবেই ধুনীয়া। এইফালে মই দেখুৱাইছোঁ, এইটো হ'ল সামগ্ৰিক পৰিৱেশটো এনেকুৱা ধৰণৰ। বিভিন্ন ধৰণৰ প্ৰকৃতিপ্ৰেমীসকল আহিছে। এইবোৰ গছত ফুলি আছে কি, এইটো বেলেগ ধৰণৰ অৰ্কিড। লগতে এইবোৰ ছানফ্লাৱাৰ। এইটো গ্লাছ হাউচ। এই গ্লাছৰ ভিতৰত বহুখিনি দুষ্প্ৰাপ্য অৰ্কিড এটা সংৰক্ষণ হৈ আছে। নামটো কি আছিলে এইটো? চিম্বিডিয়াম মিনিবেকুম। লিখা আছে নে ক'ৰবাত? নাই লিখা। আচ্ছা, মানে ঠাণ্ডা হেৰি পৰিৱেশতে মানে ফুলে। কালাৰটো অকণমান বেলেগ ধৰণৰ। আৰু ইয়াতে 27.4 ডিগ্ৰী চেলচিয়াছ। বিভিন্ন ইয়াৰ অৰ্কিডবিলাক, এই অৰ্কিডবিলাকৰ মানে টেম্পাৰেচাৰটো অকণমান ল' লাগে, ঠাণ্ডা বতৰ লাগে। তেনেকুৱা পৰিৱেশত এইবোৰ ফুলে। আৰু ধুনীয়াকৈ চাওক, ছেট দিয়া আছে। আৰু ইয়াৰ পৰা ঠাণ্ডা এটা পৰিৱেশ। আৰু তলটো দেখিছে পানী খাইছে। নহ'লে এই অৰ্কিডবোৰ মানে ফুলা অসুবিধা হয়। এনেকুৱা বহুত এচি গ্লাছ হাউচ আছে য'ত নেকি এনেকুৱা পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ইয়াত একেবাৰে ডাঙৰ চাইজৰ অৰ্কিড কোনটো আছে ইয়াতে? ডাঙৰ ফুলে এইবিলাক আৰু চিম্বিডিয়াম বুলি কোৱা হয়। চিম্বিডিয়াম যোনটো আপোনাৰ বোলে 12 মাহে ফুলে নে এটা ছিজনত ফুলে? এটা ছিজনতে ফুলে, মানে প্ৰায় আপোনাৰ ছিজনটো স্প্ৰিং ছিজনে হয়। কিছুমান আছে আপোনাৰ অসম বা উইণ্টাৰতে ফুলে, কিন্তু সেইখিনি মানে আপোনাৰ বহুত কম থাকে। এই স্প্ৰিং ছিজনত বহুত বেছি ফুলে। 12 মাহে ফুলে কোনবিলাক অৰ্কিড? 12 মাহে তাৰমানে হাইব্ৰিডবিলাক 12 মাহে ফুলে। হাইব্ৰিডবিলাক ফুলে আৰু কিন্তু মানে আপোনাৰ আমাৰ যোনখিনি ৱাইল্ড স্পেচিছ সেইখিনি আপোনাৰ সেই এটা ছিজনতে ফুলে প্ৰায়। আৰু এইটো ছিজনতে মানে এই এপ্ৰিল মাহতে ফুলে আৰু অৰ্কিড। এইবোৰ কয়লাৰে এটা ধুনীয়াকৈ এটা ৰূপ দিছে। তাৰ ওপৰত এই অৰ্কিডবিলাক এনেকৈ সংৰক্ষণ কৰি ৰাখিছে। মুকলি মঞ্চ, কাৰণ তলত দেখিছোঁ এইটো এটা চিম্বলটো, এটা মাইকৰ চিম্বল এটা আছে। SMV চিম্বল নে কিহৰ চিম্বল আছিলে এইটো? মিউজিকেল চিম্বল। একোৱে ইয়াত গীত নাটক দেখিবলৈ পাব। আপোনালোকক এটি গান শুনাম। কি গান শুনাম? একো গান নুশুনাওঁ। আপোনালোকে গান শুনিবলৈ হ'লে ইয়ালৈ আহিব লাগিব। আৰু পৰিৱেশটো দেখিছেই, চাওক। আৰু এইখন গাড়ীৰে যিখিনি বয়সস্থ মানুহ আছে বা শাৰীৰিকভাৱে অক্ষম ব্যক্তি আছে, তেওঁলোকক গোটেই পাহাৰৰ ওখ চিলা এই ঢাপবিলাক ধুনীয়াকৈ ঘূৰাই গোটেইখন পৰিদৰ্শন কৰি দেখুৱাব। প্ৰত্যেকজন মানুহৰ বাবদ 180 টকা, 180 ৰুপিজ টিকট দিব লাগিব। আৰু ভাইটিহঁত ক'ৰ পৰা আহিছা? বোকাহাটৰ। আচ্ছা, ভাল লাগিলে লগ পাই। হেপী বিহু। হেপী বিহু টু ইউ। হেপী বিহু। আৰু ইয়াৰ ভাইটিহঁতো আহিছে বোকাহাটৰ পৰা। আমি কাজিৰঙাৰ কহৰাৰ ওচৰতে আছে এই স্থান, কাজিৰঙা অৰ্কিড পাৰ্ক। চৰকাৰে নতুনকৈ বনোৱা এখন অৰ্কিড পাৰ্ক। এই পুৰণা অৰ্কিডখনৰ নিচিনা নহয়, ইয়াত বহুতো ব্যতিক্ৰমী বস্তু দেখিবলৈ পাব। ঘৰৰে বেলেগ বেলেগ ব্যতিক্ৰমীভাৱে এই প্ৰজাতিবিলাক প্ৰজাতিবিলাক প্ৰায়
একেই আছে, চিমিলাৰ আছে, কেলৈ কাৰণ এইটোৱে পিক ছিজন হয় ন অৰ্কিডবিলাক ফুলা। তো কিছুমান গোটেইকেইটা হাউচতে 2-3টা স্পেচিছ বেলেগ বেলেগ আছে, কিন্তু প্ৰায়খিনি আপুনি ডেণ্ড্ৰবিয়াম আৰু এইখিনি ফেলেনপচিছখিনি একে দেখিব। এইখিনি মানে কমন হয় আৰু লং লাষ্টিং ফ্লাৱাৰ হয়, ভালকৈ মেইনটেইন কৰি এই কি নাম এইটো? ফেলেনপচিছ। ফেলানক্সিক্স। আৰু কমনলি ইয়াত মানে আপোনাৰ মথ অৰ্কিড বুলি কোৱা হয়। মথ অৰ্কিড এতিয়া নাম শুনিছোঁ। এইটো অলপমান দেখিলে একেলগে পাতটো অলপ বেলেগ কালাৰ। ইয়াত যিখিনি সংৰক্ষণ আছে সেইখিনি আমাৰ ষ্টেটৰ নে বাহিৰৰ ষ্টেটৰো আছে? আমাৰ হেৰি মানে নৰ্থ ইষ্টৰ ইষ্টৰ। হয় মানে গোটেইখিনি। কিছুমান যে একেবাৰে সৰু সৰু অৰ্কিড থাকে যে এনেকুৱা কালেকশ্যন আছে নেকি ইয়াতে? একদম সৰু থাকে যে কিছুমান। অঁ এইটো পাত থকা চবতকৈ সৰু চেকলোবাইপচিছ পুচিলা ইমান বুলি সৰু, কোৱা হয়। এইটো চকুত কিছুমান নপৰিব। এইটো ফুলিলে তাৰমানে আমাৰ কপৌ ফুল পাহৰ নিচিনা লাগিব, অকণমান হ'ব আৰু। ভূটানীৰ ষ্টুডেণ্ট আছে, তেওঁলোকৰ কাৰণে ইয়াত বহুত সমল আছে। এবাৰ আহি চালে গম পাব ইমানখিনি কালেকশ্যন আছে। 150 to 60 সংৰক্ষণ আছে ইয়াত। পুৰণা অৰ্কিড পাৰ্কখনৰ নিচিনা নহয়, এখন নতুন অৰ্কিড পাৰ্ক। ইয়াতে বহক, ইয়াতে ফটো ছিকিমৰ উঠক, ষ্টেট ইয়াতে ফ্লাৱাৰ। আপোনালোকে ঘূৰক, পৰিয়ালৰ সৈতে আহক, ছাত্ৰ ছাত্ৰীৰ সৈতে আহক, নিজৰ লগ বন্ধুৰ সৈতে আহক, এটা সুন্দৰ দিন পাৰ কৰিব পাৰিব। কাৰণ ইয়াত কেফে আছে, থকাৰ ব্যৱস্থা আছে, কালাৰ বিভিন্ন চেঞ্জ হয়। সা সুবিধাৰে পৰিপূৰ্ণ এয়া নতুন এখন অৰ্কিড পাৰ্ক। পানী পৰাৰ লগে লগে অলপমান আচ্ছা, কালাৰ চেঞ্জ হৈ যায়। কালাৰ চেঞ্জ হৈ যায়। পিংনি বুলি কোৱা হয়। এইজোপা আপোনাৰ লেডিজ স্লিপাৰ বুলি কোৱা হয়। লেডিজৰ মানে জুতিযোৰৰ নিচিনা অলপমান। সেইটো কাৰণে লেডিজ স্লিপাৰ, মেঘালয়ৰ ষ্টেট ফ্লাৱাৰ। আপোনাৰ ওৱান চাইড গ্ৰ'থ হয়, সেইটো কাৰণে ডেণ্ড্ৰবিয়ামৰ ছেকেণ্ডত টুথব্ৰাছ অৰ্কিড বুলি কয়। টুথব্ৰাছ, এইটো টুথব্ৰাছৰ নিচিনাই। নামটো কি আছিলে এইটো? চিম্বিডিয়াম মিনিভেকুম। লিখা আছে নে ক'ৰবাত? নাই লিখা। আচ্ছা, মানে ঠাণ্ডা হেৰি পৰিৱেশতে মানে ফুলে। কালাৰটো অকণমান বেলেগ ধৰণৰ আছে। আৰু ইয়াতে चलो चलो दोस्तों सफर पे चलते हैं, म्यूजिक को फुल करो रास्ते जगते हैं।